ভিডিঅ'টো আকৌ দি দিলোঁ। বেয়া নাপাব আৰু আকৌ এবাৰ দিয়াৰ বাবে। একচুৱেলি কোনোবাই ভিডিঅ'টোত ৰিপৰ্ট মাৰি দিলে, ৰিপৰ্ট এগেইনষ্ট ভাইলেঞ্চ। কি ভাইলেঞ্চ হৈছিলে ভিডিঅ'টো ধৰিব নোৱাৰিলোঁ মানে। একচুৱেলি ভাল ভিডিঅ'টো দিছিলোঁ, ভালেই আছিলে ভিডিঅ'টো, কিন্তু হয়তো কাৰোবাৰ বেয়া লাগিল, ভাইলেঞ্চৰ এগেইনষ্টত ৰিপৰ্ট দি দিলে। কিন্তু কি কৰিম আৰু উপায় নাই। ভিডিঅ'টো পাছলৈও মানে চাব লাগে ন বন্ধুৰ সৈতে বুলি, সেইবাবে ভিডিঅ'টো আপলোড কৰি দিছোঁ আৰু পুনৰ। বেয়া চেয়া নাপাব আৰু। বন্ধুত্ব কি যে এক মধুৰ শব্দ ন। কিমানজনৰ যে কিমান মধুৰ স্মৃতি নিহিত হৈ আছে এই শব্দৰ মাজতেই। সেয়ে এই যান্ত্ৰিক জীৱনৰ পৰা কিছুক্ষণ উলিয়াই বন্ধু নামৰ হাতোৰঙৰ ৰামধেনুৰ ৰংবোৰ জীৱনত সানি ল'বলৈ আজি আমি উপস্থিত হ'লোহি গুইজান নদীৰ পাৰত। এয়া আমি গুইজানত খাবলৈ আহিছোঁ আৰু গণতন্ত্ৰ দিৱস বুলি। চেনিবাই কিবা ক'ব বিচাৰিবা এই বিষয়ে? এজন আমাৰ চেনিবাই জীয়ৰী বোৱাৰী সকলোৱে লভাৰ, বোৱাৰী বতৰা এনজয় কৰা হেপী থাকা মন্তব্য। আৰু এনেদৰেই হাঁহি ফূৰ্তিৰ মাজেৰে জীৱনৰ দুখবোৰ বতাহৰ লগত মিলাই দিয়াৰ চেষ্টা কৰি যাওঁ। কাৰণ এইটো বয়সতেই আমি উপলব্ধি কৰোঁ যে জীৱনটো আমি সৰুতে ভবাৰ দৰে সহজ নহয়, আৰু আমাৰ এই ল'ৰাৰ হাঁহিৰ মাজত দুখ কষ্টবোৰ লুকুৱাব পৰা গুণটো যে আৰম্ভ হয় ইয়াৰ পৰাই। এই আমাৰ ৰান্ধনি শচীন গাইড, এয়া দীপ ভাই বক্সাৰ, এয়া মিষ্টাৰ কাৰ্গিল খাৰঘৰীয়া, এইটো সুবৰ্ণ চেনি ভাই, এইটো চুগাৰ মেন, বয় লভাৰ, ছোৱালী লভাৰ, ব্ৰেকআপ বয়। আৰু এনেদৰে আমিবোৰ নাচ গানৰ মাজত ব্যস্ত থাকোঁতেই আমাৰ শচীন ভাইটিয়ে মাংস বনাই একদম ৰেডি কৰি দিলে। নদীৰ মাজভাগলৈ আপোনাৰ ফেৰী এখনত মানুহ আহিল অলপ, তেওঁলোকো হয়তো পিকনিক খাবৰ বাবে আহিছে এই মায়াময় জীৱনৰ পৰা অলপ নিলগত আহোঁ বুলি। সেয়া আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ। পিঁয়াজ ভাল পাংখত তই কি জানি মোৰ নহ'লে মই মৰিয়ে যাম ক। ঠিক তেনেদৰে চাওঁতে চাওঁতে আমাৰ মাংস বনি পূৰা ৰেডি হৈ যায়। এতিয়া খোৱাৰহে দিন আৰু। এয়া বিকিৰ মাকে আমাৰ বাবে ৰুটি বনাই দি পঠিয়াইছিল, আৰু দীপেও অলপ আনিছিল ৰুটি, উলিয়াই ল'লোঁ আৰু। বিকিৰ মাকে বনাইছে। এয়া তেওঁলোক ফেৰীত অহা লোকসকলেও যাবলৈ ওলাইছে। আমাৰ ঘৰ ওচৰতে বাবে অলপ সময়লৈকে থাকিম বাৰু।
তেওঁলোক হয়তো দূৰৰ পৰা আহিছে, সেইটো কাৰণে সোনকালে যাবলৈ ওলাইছে আৰু চাওঁতে চাওঁতে আমাৰো উভতনি যাত্ৰাৰ সময় পালেহি আৰু খুব কম বাজেটৰ পিকনিক আছিল একচুৱেলি। আমাৰ গোটেইকেইজনৰ মিলাই 500 খৰচ হৈছে চাগে মেক্সিমাম। আৰু একচুৱেলি পিকনিক বুলি ক'লে মাদ্যপান কৰাটোৱেই সচৰাচৰ চকুলৈ আহে আজিকালি, কিন্তু আমাৰ এই পিকনিক 100% উইদাউট এলকহলত কৰা হৈছে। উইদাউট এলকহলতো যে ফূৰ্তি কৰিব পাৰি তাকে দেখাব মানে বুজাব পাৰি, বুজাইছোঁ আৰু কিবা এটা কৈ দিয়া বোৱাৰী বতৰা হেপী থাকা শচীন ভাই কিবা এটা কৈ দিয়া কাইল ভাই কিবা এটা কৈ দিয়া খাই যাওঁ আৰু ধুনীয়াকে ভাল কৈছে এনেদৰেই আকৌ কিছু সময় উলিয়াই আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। আৰু আপোনাৰো বন্ধুকেইজনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া আৰু সোনকালে বনোৱা ইয়াৰ প্লেন বনোৱা এপাক ফুৰি আহাগে আটাইকেইজন গৈ। তেন্তে আজিলৈ সামৰিছোঁ। পঢ়িলো শুনিলো চাকৰি নাপালো এতিয়া কি কৰো ক